আজি 20 জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পিছতেই অসমীয়া জাতিৰ ভেটি গঢ় দিওঁতা কলা-কৃষ্টি আৰু সংস্কৃতিৰে নিজৰ নাম উজ্বলোৱা ব্যক্তিসকলৰ ভিতৰত এই মহান মনীষীগৰাকীও অন্যতম। 1909 চনৰ 31 জানুৱাৰীত ঢাকাত জন্ম হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ। পিতৃ গোপাল ৰাভাৰ সুবেদাৰ মেজৰ হৈ থাকোঁতেই ঢাকা চহৰত সেনা ছাউনীতে জন্ম লাভ কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। তেওঁৰ মাতৃৰ নাম আছিল গেথি ৰাভা। তেখেতৰ শিক্ষা জীৱন আৰম্ভ হৈছিল ঢাকা চহৰতে। প্ৰথমতে ঢাকাৰ মিলিটাৰী প্ৰাইমেৰী স্কুলত বাংলা ভাষাতে শিক্ষা আৰম্ভ কৰিছিল। তাৰ পাছত তেজপুৰলৈ আহি তেজপুৰ চৰকাৰী হাইস্কুলত নামভৰ্তি কৰে। 1926 চনত দৰং জিলাৰ ভিতৰতেই প্ৰথম হৈ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈছিল। পাছত কলকাতাৰ চেণ্ট পল কলেজত ISC শ্ৰেণীত নাম লগাইছিল। তেওঁ পঢ়ি থকাৰ সময়ছোৱাৰ পৰাই সংস্কৃতিৰ প্ৰতি মনোযোগী আছিল। 1928 চনত কলকাতাৰ ৰিপন কলেজত পদাৰ্থ বিজ্ঞানত নামভৰ্তি কৰিছিল। সৰুৰে পৰা মেধাৱী আৰু সংবেদনশীলতাই তেখেতক শিল্পীৰূপে গঢ়ি তুলিছিল। পঢ়া-শুনাৰ লগতে খেলা-ধূলা, শিল্পকৰ্ম, সাহিত্য চৰ্চা সকলোতে আগবঢ়া আছিল। তেখেতে একেধাৰে সুনিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, অভিনেতা, গীতিকাৰ আৰু সুৰকাৰ আছিল। 1940 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেখেতে 108 বিধ নৃত্যৰ প্ৰদৰ্শনেৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল আৰু সেই সময়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা সোণৰ পদক লাভ কৰি কলাগুৰু উপাধি লাভ কৰিছিল। তেওঁ সৰ্বমুঠ 27খনকৈ গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত অন্যতম গ্ৰন্থ হ'ল ভাৰতীয় সংগীত, নৃত্যকলা, কেৰুমণি ঢুলীয়া আৰু সোণপাহি ইত্যাদি। 1943 চনত প্ৰিয়লতা দত্তৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয় যদিও বিয়াৰ কিছুমাহ পাছতে পত্নীৰ বিয়োগ হয়। তাৰ পাছত তেওঁ 1947 চনৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। তেওঁ সেই স্বাধীনতাৰ বিপৰীতে মাত মতাৰ বাবেই পুলিচ বাহিনীয়ে গ্ৰেপ্তাৰৰ বাবে ৰাভাক বিচাৰি ফুৰিছিল, কিন্তু তেওঁ আত্মগোপন কৰিছিল। আৰু এনেদৰে আত্মগোপন কৰি থাকোঁতেই নলবাৰী জিলা বেলশৰৰ নবীন চন্দ্ৰ মেধিৰ জীয়ৰী কনকলতা মেধিৰ লগত যুগ্ম জীৱনৰ পাতনি মেলিছিল। কালক্ৰমত 2 পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভাৰ জন্ম হৈছিল। হেমৰাজ ৰাভাৰ 2 বছৰ বয়সতেই কনকলতা মেধিৰ মৃত্যু হোৱাত তেওঁ মোহিনী ৰাভাক বিয়া কৰাইছিল আৰু তেওঁলোকৰ মাজলৈ মেণ্ডেলা নামেৰে এটি পুত্ৰ সন্তান আহিছিল। 1969 চনৰ 20 জুন তাৰিখে এই বিশাল প্ৰতিভাৰাজিৰ গৰাকী ৰাভাদেৱৰ দেহাৱসান ঘটে। এয়ে মোৰ শেষ গান, মোৰ জীৱনৰ নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মান শীৰ্ষক এই গীতটিয়ে আছিল তেওঁৰ জীৱনৰ শেষ সৃষ্টি।